মেগীৰ পকোৰাকেইটা হৈ গৈছে বনোৱা আৰু সজাবলৈ আজি একো নাছিলে সেইকাৰণে কেঁচা জলকীয়া দিয়ে সজাইছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া গৃহিণী ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মোৰ গা বেয়া হৈ আছিল, সেইকাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। আজি তেনে সাধাৰণ এটা ৰেচিপি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব লৈছোঁ। আৰু ল'ৰা দুটাই গৈছিল মা কিবা বনোৱা, ভোক লাগিছে বুলি। আৰু তেতিয়া মই মেগী এক পেকেট আছিল আৰু ভাবিলোঁ কিবা এটা বনাই দিওঁ সিহঁতক। তাৰে কাৰণে মই মেগীখিনি প্ৰথমতে সিজাবলৈ দিছোঁ আৰু এয়া মেগী সিজোৱা হৈ গৈছে। এতিয়া ইয়াত দিবৰ কাৰণে পিঁয়াজ এটা কাটি লৈছোঁ, ধনিয়া, কেঁচা জলকীয়া, জিৰাৰ গুড়ি, অকণমান জলকীয়াৰ গুড়ি, হালধি, নিমখ আৰু দুটা কণী লৈছোঁ আৰু মেগী মছলা পেকেট লৈ লৈছোঁ। এতিয়া কণী দুটা মই ভাঙি ল'লোঁ ধুনীয়াকৈ। নিমখ হালধিখিনি দিলোঁ আৰু খুব ধুনীয়াকৈ মই এইখিনি মিহলাই ল'ম। এতিয়া জলকীয়াৰ গুড়িখিনি আৰু অকণমান জিৰাৰ গুড়ি দিছোঁ। এইখিনি মান ধনিয়া অকণমানেই আছিল, যিহেতুকে ধনিয়াৰ ছিজন নহয়, সেইকাৰণে অকণমান ঘৰৰে আছিল মান ধনিয়া, সেয়ে দিলোঁ কাটি। আৰু এতিয়া ইয়াত মেগীখিনি খুব ধুনীয়াকৈ মিহলাই ল'ম। গোটেইখিনি বস্তু যাতে মিহলি হৈ যায়, তেনেদৰে গোটেইখিনি মিহলাই ল'ম। আৰু এইফালে গেছত কেৰাহী পাতি দিছোঁ, তেল গৰম হ'বলৈ দিছিলোঁ। তাত এতিয়া এটা এটাকৈ মই পকোৰা আকৃতিত লাহে লাহে দি দিছোঁ। খুব সাৱধানেৰে দিব লাগিব প্ৰথমতে, যাতে ভাঙি নাযায়। আৰু একেবাৰে সাৱধানেৰে ওলোটাই দিছোঁ। আৰু এনেদৰে মই ইলুটি সিলুটিকৈ ৰঙা হোৱালৈকে ভাজিম। আৰু এয়া মোৰ হৈয়ে গৈছে মেগীৰ পকোৰাকেইটা।
আৰু খাবলৈও খুব সোৱাদ লগা হৈছিলে। আপোনালোকে যিবিলাকে বনোৱা নাই কেতিয়াও বনাই চাব আৰু ভিডিঅ'টো কেনেকুৱা হৈছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।